আমি আচলতে কালি যিটো বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ সম্পৰ্কত আমি মহান আমাৰ যি ৱাৰিয়ৰ অৰ্থাৎ মহান যোদ্ধাজনক আমি শ্ৰদ্ধা জনাম। তেখেতে অসমীয়া জাতিৰ কাৰণে যি কৰি থৈ গ'ল। তাৰ লগতে আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা বহুকেইটা আমি কাৰ্যসূচী হাতত লৈছোঁ। যাতে আমি জানো যে অসম বুলি ক'লে বাৰেৰহীয়া সংস্কৃতিৰে ভৰা আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠী একতাৰে আমি বাস কৰি আছোঁ। আৰু আমি এটা ঝলক দেখুৱাব বিচাৰিছোঁ, অৰ্থাৎ আমাৰ ইয়াতে অসমীয়া বিহু নৃত্য চলিব আৰু বড়োসকলৰ বাগৰুম্বা নৃত্য, তাৰ লগতে আমাৰ কোচ ৰাজবংশীসকলৰ কুছা নৃত্য, তেনেকুৱা ধৰণৰ আমি নৃত্যৰ ব্যৱস্থা কৰিছোঁ। লগতে এখনি আমাৰ কবিসকলে আমাৰ ইয়াতে নিজৰ কবিতা পাঠ ইয়াতে কৰিব আৰু বহুকেইখন গ্ৰন্থ ইয়াতে মুকলি কৰা হ'ব। লগতে আমাৰ এই দিনটো আমি জাতিযোগীয়া কৰিবলৈ এখনি স্মৃতিগ্ৰন্থৰো ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ স্বনামধন্য আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাদেৱ আহিব। আমাৰ জ্যোতিপ্ৰসাদ ৰাজখোৱাদেৱ তেখেত আহিব বিশেষভাৱে সন্মান জনোৱাৰ কাৰণে অসম সাহিত্য সভাৰ তৰফৰ পৰা। তেখেত আপোনালোকে জানে যে এজন IPS বিষয়া আছিল, গতিকে তেখেত অৰুণাচলৰ প্ৰাক্তন ৰাজ্যপাল তথা অসমৰ চিফ ছেক্ৰেটাৰী আছিল। তাৰ লগতে আমাৰ বিভিন্ন কলা কুশলীয়ে আহি নিজৰ প্ৰতিভা ইয়াতে বিকশিত কৰিব। আৰু এখন আমি গ্ৰন্থ বিপণীৰো ব্যৱস্থা কৰিম। সাহিত্য সভা বুলি ক'লে যিহেতু গ্ৰন্থৰ প্ৰয়োজন হ'বই, গতিকে আমাৰ গ্ৰন্থ বিপণী এখনৰ ব্যৱস্থা থাকিব। এনেকৈ ভাবিছোঁ যাতে আমি আমাৰ মহান বীৰগৰাকীক আমি যাতে সুন্দৰভাৱে শ্ৰদ্ধা জনাব পাৰোঁ, আগলৈ যাতে আমাক সকলোকে অনুপ্ৰাণিত কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে গমেই পাইছে আমাৰ সমবেত সংগীত 4টি হ'ব। সেই 4টাৰ ভিতৰত আমি আমাৰ জাতীয় সংগীত যিটো অসমৰ জাতীয় সংগীত যিটো আছে আমি এই মোৰ আপোনাৰ দেশ, তাৰ লগতে চিৰচেনেহী মোৰ ভাষা জননী আৰু ভূপেন হাজৰিকাদেৱৰ পূজো অহা আই মাতৃ, আৰু আমি চিলাৰায় দেৱক আমি সন্মান জনোৱাৰ কাৰণে তেখেতৰ নামত এটি গীত আমি সমবেত সংগীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰিব। আমি এটা কবি সন্মিলন পাতিছোঁ। এইটো ৰাতিপুৱাৰ মুকলি সভাৰ আগতে হ'ব। আৰু এই কবি সন্মিলনত আমি দূৰ দূৰণিৰ পৰা কেইবাগৰাকীও বিশিষ্ট কবিক আমি আমন্ত্ৰণ জনাইছোঁ এই কবি সন্মিলনত। আৰু তাৰ লগত সংগতি ৰাখি আৰু বিভিন্ন অনুষ্ঠান কবিতা আবৃত্তিও হ'ব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। সমবেত সংগীতৰ পৰা আৰম্ভ কৰি একক সংগীত। তাৰপিছত ইয়াতে এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। অনুষ্ঠানটো প্ৰায় আমাৰ 90% সম্পূৰ্ণ হৈছে আমাৰ প্ৰস্তুতি। আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগিতা আমি পাম। কাইলৈ ৰাতিপুৱা 8:45 বজাত পতাকা উত্তোলন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়, আৰু পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি গোটেই অনুষ্ঠানটো আৰম্ভ হ'ব। ঠিক 10:45 আমি মুকলি সভাৰ আয়োজন কৰিছোঁ। আৰু মুকলি সভাটি উদ্বোধন কৰিব আমাৰ BGRৰ সঞ্চালক প্ৰধান তেখেত নয়ন বৰুৱাদেৱ, আৰু তাৰপিছতে সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ সূৰ্যকান্ত হাজৰিকাদেৱ। আৰু এই মুকলি সভাত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক উপস্থিত থাকিব। আৰু এটা বিশেষ আকৰ্ষণ থাকিব, আমি এইবেলি অসম সাহিত্য সভাৰ উদ্যোগত অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিক চিলাৰায় সন্মান যচা হ'ব। গতিকে চিলাৰায় সন্মান যচা কাক হ'ব এইটো আমি এতিয়াও ক'ব বিচৰা নাই। এইটো মুকলি সভাত সকলোৱে জানিব পাৰিব আপোনালোকৰ যোগেদি। গতিকে এইখিনিয়ে, আৰু আশা ৰাখিছোঁ সকলোৱে অহাকালি অনুষ্ঠানত সহযোগিতা দিব। আমি পুনৰ ৰাইজলৈ আমি নিবেদন যে যাতে এই অনুষ্ঠানটি